আর যোৱা ৮ তাৰিখে আমি বিপিএফ দলৰ যেটো ইলেকশ্যনৰ যেটো ষ্টেৰিং কমিটি আমি ৮ তাৰিখ কাজলগাঁৱত আমি বনাইছোঁ। ইয়াৰে চেয়াৰমেন হিচাপে প্ৰদীপ কুমাৰ ব্ৰহ্ম ৰিটায়াৰ্ড SP আৰু চিফ কনভেনৰ হিচাপে প্ৰবীণ বড়ো ডাঙৰীয়া আমাৰ দলৰে ভাইচ প্ৰেচিডেণ্ট এই দুইজনক দায়িত্ব দিছোঁ। আৰু টোটেল আমাৰ কমিটি আছে ৬০ জন। প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা আমি ৫ জনকৈ সদস্য লৈ পেলাই আমাৰ ষ্টেৰিং কমিটিটো আমি বনাইছোঁ সেইদিনা। আৰু আজি ১০ তাৰিখ হ'ল। আজি আৰু আমি ইলেকশ্যন ষ্টেৰিং কমিটিৰ হেড অফিচ হিচাপে কোকৰাঝাৰত আমি এই পাৰ্টি অফিচতে আমি মুকলি কৰি দিছে। তো ষ্টেৰিং কমিটি অফিচ আৰু ষ্টেৰিং কমিটি বনোৱা সেইটো লৈ আমাৰ যিখিনি ইলেকশ্যনৰ নিয়মমতে যিখিনি প্ৰচেছত যাব লাগে এই নিয়মমতে আমি আমাৰ ষ্টেৰিং কমিটিয়ে কাম কৰি যাব। আৰু আমি ভাবোঁ আমাৰ ৪০টা সমষ্টিত আমাৰ ষ্টেৰিং কমিটিৰ সদস্যসকলে নিষ্ঠাৰভাৱে কাম কৰিব পিছফুলি। আৰু আমাৰ যিখিনি সদস্য লৈছে খুব এক্টিভ আৰু আমি বিশ্বাস কৰোঁ এইবাৰ নিৰ্বাচনত এই ষ্টেৰিং কমিটিৰ দ্বাৰা যিকোনো প্ৰগ্ৰাম পিছফুলি হৈ যাব বুলি মই আশাবাদী। কথা সেইটোৱে। আৰু যোৱাকালি ৰাতি আমাৰ চিৰাং দুৱাৰ 14 আৰু বাওখুংগ্ৰী সমষ্টি দুটা সমষ্টিত অলপ গণ্ডগোল হৈছে বুলি আমি শুনিছোঁ ৰাতি সময়ত। তেনেহ'লে সেইটো UPPLৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাৰ গাড়ীটো অফিচ আৰু গাড়ী ভাঙাই দিছে বুলি আমি গম পাওঁ। আৰু সেইফালে চিৰাং দুৱাৰত আমাৰ BPFৰ কৰ্মীক UPPLৰ কেইজনমান ল'ৰা আহি পেলাই মাৰিছে সেইটো আমি গম পাওঁ। মুঠতে আমি আপিল কৰিছোঁ যে প্ৰশাসনে ঠিকমতে দায়িত্ব লৈ পেলাই কাম কৰক। কাম কৰাটো আমি বিচাৰোঁ যাতে একো ভাইলেঞ্চ নহয়। যোৱাকালি যি হৈ গ'ল মুঠতে ছেকেণ্ড টাইম আৰু যাতে এনেকুৱা হ'ব নোৱাৰে তাৰ কাৰণে মই প্ৰশাসনক মই আপিল কৰিছোঁ। আৰু যিসকলে এই কামত লিপ্ত হৈ আছে এনেতো আইডেণ্টিফাই হৈছে ইহঁতক জনাইও দিছোঁ প্ৰশাসনক। সেই হিচাপত দায়িত্ব লৈ পেলাই নিশ্চয় ইহঁতৰ ওপৰত একশ্যন ল'লে আমি ভাল পাওঁ। কথা সেইটোৱে। আৰু আমি আজিলৈকে ৪০টা সমষ্টিত যিখিনি মই ঘূৰি পেলাই দেখিবলৈ পাইছে BPF দলৰ প্ৰতি সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মই দলৰ প্ৰেচিডেণ্ট হিচাপে মই সকলো জাতি জনগোষ্ঠীক মই আশ্বাস দিছে যে আপোনালোকে যি সমস্যা লৈ পেলাই বা যিবিলাক ইছ্যু বা যিবিলাক সমস্যা লৈ আশা কৰি আমাক দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে মই গোটেই সমস্যাৰ ওপৰত চৰকাৰ হোৱাৰ পিছত সমাধানৰ ক্ষেত্ৰত আমি সহায় কৰিম। আৰু যিমান পাৰে মই সমাধান কৰি যাব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। সকলো জাতি জনগোষ্ঠীৰ যিখিনি নিজাববীয়া জাতীয় ইছ্যু আছে ইয়াৰ ক্ষেত্ৰত মই দিছোঁ। আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰতো ক'বই নালাগে আগতকৈ আমি আৰু বেছি ভালকৈ কাম কৰিম। যোৱা 15 বছৰত আমি এডুকেশ্যন ছেকশ্যনতে হওক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক ইৰিগেশ্যনে হওক বা হেল্থ ডিপাৰ্টমেণ্টে হওক মুঠতে আগৰ আমি 15 বছৰত যিখিনি কাম কৰিছে ইয়াতকৈ আমি ডাবল আৰু বেছি ভালকৈ ছিষ্টেমেটিক আমি কাম কৰি যাম। সকলো ডিপাৰ্টমেণ্ট কালচাৰ হওক স্পৰ্টছ হওক মুঠতে গোটেই ডিপাৰ্টমেণ্টত আমি আমাৰ যিখিনি ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট ইয়াৰ ওপৰত আমি যেনেকৈ আগত কৰিছিলে ইয়াতকৈ আমি বেছি ভালকৈ আমি কাম কৰিম আমি প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ ইস্তাহাৰ 3-4 দিনৰ ভিতৰত মুকলি কৰিম। আমি এই ইস্তাহাৰত স্পষ্ট লিখা আছে BPF দলে যদি চৰকাৰ বনোৱাৰ পিছত আমি কি কাম কৰিম ৰাইজৰ কাৰণে এইখিনি গোটেই কথা স্পষ্ট লিখা আছে। এই ইস্তাহাৰ যেতিয়া ওলাব তেতিয়া আৰু আমাৰ BTC বাকী ৰাইজে আৰু বেছি স্পষ্ট হ'ব। কথা সেইটো।
আমাৰ একো ক্ষতি নহয়, বা ক্ষতিও কৰিব নোৱাৰে। আৰু ভোটাৰ ৰাইজে এনেকুৱা ফ্ৰাষ্ট্ৰেশ্যনটো হ'ব নালাগে। আমি আছোঁ, ৰাইজে বিচাৰে শান্তিপূৰ্ণ ইলেকশ্যন হোৱাটো বিচাৰে, আৰু আমিও বিচাৰিছোঁ যাতে যোৱাকালি যি হৈ গ'ল, ছেকেণ্ড টাইম থাৰ্ড টাইম যাতে এনেকুৱা হ'ব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়া নিজৰ UPPL সদস্যসকলক বা কৰ্মীসকলক কণ্ট্ৰল কৰক। আমাৰতো কণ্ট্ৰল আছে, কোনো প্ৰব্লেম নাই, কোনো ইম'শ্যন কাম কৰিব দিয়া নাই। মই মুঠতে পিছফুলি ৰাইজৰ মাজত সোমাই পেলাই ভালকৈ কাম কৰিবৰ কাৰণে মই ইতিমধ্যে নিৰ্দেশ দিয়া আছে। আৰু আমাৰ ফালৰ পৰা কোনো চিন্তা কৰিব নালাগে, সকলো মানুহে, সকলো শ্ৰেণীৰ মানুহে ভোট দান কৰিবৰ কাৰণে মানে যি পৰিৱেশ লাগে এই পৰিৱেশটো আমি দিব পাৰিম। কথা সেইটো দেই, থেংক ইউ।